আজি গুহাটো দেখুৱাই আছোঁ। এইটো এটা বৃহত্তৰ গুহা, পাৰ্বতী প্ৰসাদৰ দেৱালয় মদনপুৰ। আমি ভূপেশ্বৰ মন্দিৰ বুলি কওঁ। মেইন গুহা ওপৰত, পাহাৰৰ একদম ওপৰত ভালকৈ দেখি আছে। মই গুৱাহাটী দেখুৱাই দিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ পাৰ্বতী প্ৰসাদ। কি এইটো গুহাৰ নাম? পাৰ্বতী কোঠা। এইটো আচলতে পাৰ্বতী কোঠা বুলি কোৱা হয়, য'ত পাৰ্বতীয়ে থাকে। পাৰ্বতী কোঠা। কেতিয়াবা আহিলে যদি মদনপুৰ, চাংচাৰি মদনপুৰ যদি আহে তেনেহ'লে নিশ্চয় পৰিদৰ্শন কৰি যাব এই গুহা। আৰু লগতে লাগি আছে এটা আগফালে মন্দিৰ। এই মন্দিৰটোৰ নাম হ'ল গোপেশ্বৰ মন্দিৰ নামে চিনাকি। এয়া চাওক তলৰ ভিউ, ওপৰৰ পৰা ভিউ চাওক, কি সুন্দৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ। আমি আচলতে আজি ব্লগ বনাম বুলি অহা নাছিলোঁ, আহিছিলোঁ কেইখনমান ফটো উঠিম বুলি। কিন্তু যেতিয়া গম পালোঁ যে, আচলতে ময়ো আহি পোৱা নাছিলোঁ, যেতিয়া গম পালোঁ বোলে যে ইয়াত গুহা এটাও আছে, তাৰপিছত মই ভাবিলোঁ ময়ো চাওঁ আৰু আপোনালোককো অলপ ইয়াৰ দৃশ্য দেখুৱাওঁ।